हेलो फ्रेंड আপোনালোকক স্বাগতম মোৰ চেনেল বিকাশ দাস ব্লগলৈ। আজি মই আপোনালোকক দেখুৱাম সুৱালকুছিৰ এটা কালী মন্দিৰ। এই মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি আছে আৰু এই মন্দিৰটোৰ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া। গতিকে আহক ভিডিঅ'টো চাওঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।